হেল্ল' গাইজ, আজি আপোনালোকৰ কাৰণে নতুন প্ৰেংক এটা আনিছোঁ। নতুনকৈ বনাইছোঁ তাৰমানে আমি শিকিছোঁ প্ৰেংক কৰিব কেনেকুৱা হৈছে কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি প্ৰেংকটো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টাটো টুং টুংকৈ মাৰি দিব। খুৰা অলপ শুনিবচোন। আমি তাৰমানে সেই চেন্নাইৰ পৰা আহিছিলোঁ। ইয়াত তাৰমানে কৰোণাৰ প্ৰভাৱ কেনেকুৱা পৰিছে তাৰমানে বৰ্তমান ইয়াতে বাচ্ছা আমাৰ কমেই আছে। কম আছে বাচ্ছাত। যেনেকৈ দাদাজনে কৈছে যে ইয়াত মানুহ আৰু মৰিব লাগে আৰু লকডাউন খোলা দিব লাগে, হয় না? লকডাউন খোলা দিব নালাগে তাৰমানে ইয়াত নালাগে তাৰমানে মানুহ আৰু মৰি যাব নেকি? মানুহ অলপ মানুহ প্ৰভাৱ বেছি পৰিছে, মৰিব লাগে অলপ, হয় নে নহয়? শুনক আমি তাৰমানে অলপ ভিডিঅ' বনাই আছিলোঁ এটা, সেই এইটো কেমেৰা হাই কৰি দিব, এটা হাই বুলি কৈ দিয়ক, হাই বুলি কৈ দিয়ক। ফাল্টু ভিডিঅ' বনাই আমি তাৰমানে পাঠশালাত নতুনকৈ আহিছিলোঁ। তাৰমানে এই পাঠশালাৰ টাউনখন এইখানে না টাউন হা আৰু কি বুলি কয় এতিয়া কৰোণাৰ ইফেক্টটো কেনে হৈছে বৰ্তমান? এটা আছে। আপোনালোক ক'ত আহিছিলে? আমাক চিনি পোৱা নাই নেকি? আপোনাৰ লগতে তাতে কথা পাতিছিলোঁ যে আমি ষ্টেচনত। ৰ'বচোন ষ্টেচনত যে কথা পাতিছিলোঁ আপুনি মনত চলক পাতছোঁ আমি 2 ঘণ্টাকৈ কথা পাতিছোঁ আমি। কি বুলি কয় চিনি পোৱা নাই? ক'ত আহিছিল আপুনি? বজাৰত। কি বাজাৰ ল'লে? হে এতিয়া লকডাউন কেনে চলি আছে বৰ্তমান? এনে COVID-19 এতিয়া প্ৰভাৱ কেনেকুৱা পৰিছে? গম নাপাওঁ মই দাদাজনে কৈছে যে একয়াগুচিৰ পৰা আহিছে, কৰোণা লৈ আহিছে না কি কৈছে? সেইটো না কিয় লৈ ক'ৰ পৰা আহিছে? কেতিয়া আহিছে? আৰু আপোনাৰ একয়াগুচি সেই কৰোণা আছে নেকি? কৰোণা হৈছে নেকি? হা দাদা শুনক প্ৰেংক কৰি আছোঁ। প্ৰেংক বুজি পাই না? প্ৰেংক বুজি না চাই না বাৰু চাব কালি ভিডিঅ'টো কালি যাব ভিডিঅ' চাব। হাই কৰি দিয়া হাই কৰি দিয়া। এতিয়া কৰোণাৰ কিমান প্ৰভাৱ পৰিছে? এতিয়া কৰোণাৰ কিমান প্ৰভাৱ পৰিছে জানিব বিচাৰিছোঁ। লকডাউন চকডাউন কেনে চলি আছে? চাওক এইভাগে বাইদেউজনে যেনেকৈ কৈছে যে এতিয়া লকডাউন দিব নালাগে আৰু এটা মানুহ মৰিব লাগে এনেকৈ কৈছে না? যেনেকৈ বাইদেউ কৈছে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব নালাগে, একেলগে লগ হৈ থুপ বান্ধি লৈ যাব লাগে সেনেকৈ কৈছে ন? চৰি বাইদেউ শুনক প্ৰেংক কৰি আছিলোঁ। শুনক এইটো প্ৰেংক কৰি আছিলোঁ। আছামিছ বিজ্ঞান বুলি মই হিৰকজ্যোতিনাথ, কেমেৰামেন মৃগেন্দ্ৰ, মই হিৰকজ্যোতিনাথ। তাৰমানে আমি বজাল ডিষ্ট্ৰিক্টৰ পাঠশালাত আহিছোঁ। এই দাদাজন লগ পাইছোঁ। তাৰমানে ইয়াত কৰোণাৰ কিমান প্ৰভাৱ পৰিছে? কৰোণাৰ প্ৰভাৱ বিশেষ পৰা নাই। এটা লকডাউন কেনে চলিছে?
লকডাউন এই দোকান পাতি খোলা দিছে যেনেকৈ দাদাজনে কৈছে যে ইয়াত কৰোণা কেতিয়াও যাব নালাগে, ইয়াতে থাকিব লাগে, কৰোণা লকডাউন চকডাউন খুব খুলি দিব লাগে, সেনেকৈ কৈছে না আপুনি? হা তাৰমানে এতিয়া লকডাউন খুলি দিব লাগে, এতিয়া কৰোণা ভাল হ'ব নেকি? কৰোণা ভাল হ'ব লাগে অঁ বাৰু বুলি আৰু মানে যেনেকৈ কৈছে এই কেতিয়াও তাৰমানে লকডাউন দিবাই নেকি? এতিয়া তাৰমানে মানুহ চানুহ মৰি যাওক সেই কৰিব নাকি? এনেকুৱা নহয় কেনেকুৱা বাৰু? এনেকুৱা মানে লকডাউন মানে ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰিলে কথা অঁ আমি এটা আমি ইউটিউব চেনেল এটা আছে আছামিজ মেগান, এইটো চাবা। আমি প্ৰেংক বনাওঁ, তাৰমানে প্ৰেংক যিকোনো ভিডিঅ' বনাওঁ, এইটো চাবা, ছাবস্ক্ৰাইব কৰি দিবা। আৰু হ'ল আমি এইটো প্ৰেংক কৰি আছিলোঁ, হাই বুলি কৈ দিয়া আৰু ছাবস্ক্ৰাইব কৰি দিব কৈছে। এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আছামিজ মেগান, আছামিজ মেগান হাই বুলি দিয়া এটা। অ' আপুনি আপোনাৰ পাঠ চালে ন ইয়াতে ন? ক'ৰ পৰা আহিছে? ইয়াতে ন? ক'ৰ পৰা আহিছে? হা এনেই ইয়াত সেই কৰোণাৰ প্ৰভাৱ কিমান পৰিছে জানেনে? কৰোণাৰ প্ৰভাৱ কিমান পৰিছে গম পাইছে? হা কেনেকুৱা প্ৰভাৱ? কৰোণাৰ প্ৰভাৱ কেনেকুৱা পৰিছে ইয়াত? অলপ ডাঙৰ হ'ব। বাইদেউজনে কৈছে ইয়াতে লকডাউন দিব নালাগে, ইয়াত মানুহ মৰিব লাগে, এনেকৈ কৈছে ন? ছ'চিয়েল ডিষ্টেঞ্চটো কেনেকৈ হৈছে? আপোনালোক চব ছ'চিয়েল হ'লেও ছ'চিয়েল ডিষ্টেঞ্চটো মানুহ মেইনটেইন কৰিব লাগে। দেখিছে আপোনালোকে ইয়াত ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰাই নাই, একেলগে ফুট বান্ধি ধৰিছে আৰু মাস্ক নাই আপোনাৰ। বোলে মাস্ক লাগে না, মাস্ক লাগে না, পিন্ধা নাই কিয় বাৰু? ইউটিউবত চাই না, ইউটিউবত প্ৰেংক চাই না, প্ৰেংক বুজি পায় না, প্ৰেংক বুজি পায়? কাম চাই না, ভাল হ'ব লাগে, ভাল হ'ব লাগে। আমি বেমাৰৰ কাৰণে আমাৰ মুখৰ কাৰণে কেনেকৈ লাগে সেইকাৰণে আমি কাম চাই কৰি নাথাকোঁ। আমি তাৰ লগত ছোৱালীজনী কাৰণে আজি ওলাইছোঁ 4 মাহ পাছত ফৰ্ম ফিল আপ কৰিব তাৰ কাৰণে অনলাইন ঘৰৰ পৰা ভাল হ'ব লাগে, এইটো ভেকচিনটো কাৰণে ল'ব লাগে। ইউটিউব চাই না, ইউটিউব প্ৰেংক চাই না, প্ৰেংক কৰি আছিলোঁ তাৰমানে এইটো কেমেৰা হাই কৰি দিব, হাই কৰি দিব এইটো কেমেৰা। আৰু সেই ইউটিউবত এইটো বেয়াটো নাপায়, ইউটিউবত বেয়াটো নাপায়।